আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আমাৰ চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী, সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত শ্ৰীমতী পূৰ্ণিমা দাস ডাঙৰীয়ানী, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰা ডাঙৰীয়া, চুতীয়া জাতীয় সন্মিলনীৰ সভাপতি বিপুল হাজৰিকা ডাঙৰীয়া, চুতীয়া ডেভেলপমেণ্ট কাউন্সিলৰ উপাধ্যক্ষ প্ৰাঞ্জল ৰাজ খনিকৰ ডাঙৰীয়া, অমীয় বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত চন্দ্ৰজ্যোতি ঠাকুৰ ডাঙৰীয়া, বেদব্ৰত বৰা ডাঙৰীয়া, ডক্টৰ নিপেন বৰুৱা ডাঙৰীয়া, শ্ৰী ডিমান গগৈ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰফেচাৰ জ্যোতিপ্ৰসাদ শইকীয়া ডাঙৰীয়াকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, বহু ঐতিহাসিক ঘটনাৰাজি আৰু বীৰ বীৰাংগনাৰ কালজয়ী গাথাৰে পূৰ্ণ চুতীয়া জাতিৰ ইতিহাস অসমৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অধ্যায়। এই ইতিহাসৰ এক স্বৰ্ণীল অধ্যায়ৰ সাক্ষ্য বহন কৰিছে চুতীয়া ৰাজ্যৰ শেষগৰাকী ৰাণী, মৃত্যুঞ্জয়ী আদৰ্শ আৰু বীৰত্বৰে মহীয়ান বীৰাংগনা সতী সাধনীয়ে। এইগৰাকী মহিয়সী নাৰীৰ অতুলনীয় স্বদেশ প্ৰেম আৰু আত্মৰ বলিদানৰ অমৰ গাথাই যুগে যুগে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। বীৰাংগনা সতী সাধনীৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু ঐতিহ্যময় চুতীয়া সাম্ৰাজ্যৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ